এটা বাকী দিছোঁ আৰু দেই কি চব্জি আনিলোঁ চোৱাহি আহা বৰশী বাবলৈ একদম মজাই বেলেগ আৰু আপোনালোকে কোনে কোনে এনেকৈ বৰশী বাই পাইছে। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, লগতে মোৰো ভাল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। এঠাইলৈ গৈ আছোঁ এতিয়া, ৰাতিপুৱা 8টা বাজিছে। এতিয়া এঠাইলৈ গৈ আছোঁ মানে আমাৰ ইয়াতে আজি শুকুৰবৰীয়া বজাৰ এখন বহে, ইয়াতে মানে তামোলচিগাত। তেতিয়াহ'লে বজাৰখন আপোনালোকক আজি মই দেখুৱাই দিম। বেছি ডাঙৰকৈ বজাৰখন নবহে, বহুত বছৰ হ'ল বজাৰখন নেদেখা, সেইবাবে অলপ বজাৰখন চাই আহোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ বজাৰখনত কি পায়, কেনেদৰে বহে, সকলোবোৰ দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াত দেখিছে আমি মথাউৰি কিনাৰেদি গৈ আছোঁ। ইয়াতে এটা ৰাস্তা আছে মথাউৰিৰ ওপৰেদি, ৰাস্তাটোৱেদি আমি গৈ আছোঁ। লগত বোৱাৰীজনী আহিছে, ল'ৰা দুইটা থৈ আহিছোঁ মাৰ লগত। কি কৰে নাজানো আৰু ঘৰত। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে সকলোবোৰ চাই থাকিব, মই দেখুৱাই থাকিম। তেতিয়াহ'লে ব'লক ভিডিঅ'টোৰ মাজলৈ যাওঁ। গাঁৱৰ পৰিৱেশটো ইয়াত দেখিছে, দুইফালে সেউজীয়া সেউজীয়া গছ গছনি ইমান ধুনীয়া। এইফালে চাইকেল লৈ গৈ আছে আমাৰ খুৰী এজনী, মানে ছোৱালীজনীক স্কুললৈ থ'বলৈ যায়। হাতত বেগ লৈছোঁ চব্জি আনিবলৈ। নদীৰ পানী অলপ অলপ সোমাইছিলে দেখিলে। স্কুললৈ যাবলৈ ল'ৰা ছোৱালীবোৰ ওলাই আহিছে, চাইকেল লৈ লৈ চব গৈ আছে, স্কুটিটো থ'বলৈ গৈছে। আগতে আমিও গৈছিলোঁ চাইকেল লৈ লৈ। এনেকৈ যোৱা মজাটোৱে বেলেগ আছিল লগৰবোৰৰ লগত। গোটেই বস্তু এটা দেখা পালোঁ, এইটো দেখিছে বান্দৰ ইমান ধুনীয়াকৈ ইয়াতে বহি আছে, এইটো নামিছে। বজাৰখন আহি পালোৱে আৰু, এয়া মেইন ৰাস্তা আহি পালোহি আমি, এইখন বজাৰখন। কুন্দুলি কেনেকৈ দিছে? কুন্দুলি 50 টকা দিব।
কেজি কেজি আধা কেজি 20 টকা ল'ব দিয়ক। আধা কেজি 20 টকা 40 টকা হ'ল 20 টকা ল'ব দিয়ক। পানী ৰেট লগাইছে বুলি কৈছে নকওঁ নালাগে। আধা কেজি দিলেহে ল'ম নহ'লে নালাগে। আধা কেজি দিলে ল'ব কোমোৰা লওক কোমোৰা ঘৰতে আছে। কিয় কেনেকৈ দিছে? মই পানী অকণ আনিছোঁ দে। আধা কেজি 20 কিয় ল'বা নেকি? কিয় দিওঁ নেকি আধা কেজি 30 টকা ল'ব 1 কেজি। হ'ব দিয়ক মই বাছি দিওঁ ৰ'ব। ডাঙৰ নালাগে। ডাঙৰটো ভালে বাকলিত কম যাব অকণমান লাগিছিলে এইটো দিয়কচোন। এইটো আধা কেজি দিয়ক 20 টকা হয় যদি। নহয় যদি নালাগে। কুন্দুলি হেৰিয়ে চলি আছে 50 টকা দিবা আপুনি 25 টকাহে হ'ব 5 টকাতে দিব 20 টকা কৰি দিওঁ আপোনাক দোকানখনৰ পৰা মই বৰশী দুটা ল'ব লাগিব। মায়ে বৰশী দুটা নিব দিছিলে। সাপ্তাহিক বজাৰ এইখনে আমাৰ তামোল চিগাৰ। A few moments later. বজাৰৰ পৰা উভতিলোঁ। বজাৰখন দেখুৱালোঁ আৰু আপোনালোকক। ইমান ডাঙৰকৈ নবহে, এনেই সৰু সুৰাকৈ বহে। এখন আৰু গাঁৱলীয়া বজাৰ ক'তনো ইমান ডাঙৰকৈ বহিব। টাউন এৰিয়াবিলাকত অলপ ডাঙৰকৈ বহিব। হাঁহচৰাত বহে মানে অলপ ডাঙৰকৈ বহে। আমাৰ ইয়াতে গাঁৱৰ জেগা আৰু ক'ত। ঠাণ্ডা এটা কিনিছোঁ, খাই যাওঁ আৰু এতিয়া ঘৰলৈ। চব্জি অলপ ল'লোঁ, সেয়ে আৰু লগক দেখুৱালোঁ। মই এনেকুৱা ঠাণ্ডা খোৱাৰ পিছত মই কাম এটা কৰোঁ, দেখুৱাই আছোঁ। এইটো কি কৰিম আপোনালোকে কোনে কোনে কৰে মোক জনাবচোন। দেখুৱাই আছোঁ ৰ'ব, বেক কেমেৰা কৰি লৈছোঁ। এইটো এনেকৈ থৈ লৈছোঁ, থৈ লৈ মই এনেকৈ গছক মাৰি দিলোঁ। এইটো নুফুটিলে আমি এনেকৈ কৰোঁ দেই কেতিয়াবা। আগতে সৰুতে খুব কৰিছিলোঁ, কৰি চালোঁ এতিয়া আৰু ধপকৈ ফুটি যায় আৰু বৰ ভাল লাগে শব্দটো শুনি। আমাৰ বাইদেৱে একেবাৰে বেগটো দাঙিছে আৰু দেই। পাৰিছেনে বেগটো দাঙিবলৈ? বজাৰলৈ আহে বোলে আজি। কালিৰ পৰা আমি একেবাৰে ৰাতিপুৱা সোনকালে উঠিম, বজাৰলৈ আহিম। ইণ্টাৰেষ্টিং কথা কৈছোঁ, বজাৰলৈ অহা কথাই কৈছোঁ আৰু। ৰাতি মানে সাৰ পাইছে আমাৰ এগৰাকীয়ে, সাৰ পাই কি কৈছে, ৰাতিপুৱা হ'ল বজাৰলৈ যাব লাগে। উঠি লৈ বহি আছে, তাৰপিছত চাইছে যে পোহৰ হোৱাই নাই। তাৰপিছত ৰাতিপুৱা সাৰ পোৱা নাই, মই সোনকালে উঠিছোঁ। মই উঠি লৈ তাক জগাই দিছোঁ, বজাৰলৈ যাব লাগে নহয় উঠা। ইয়াত মানে বজাৰখন সোনকালে বহে, ৰাতিপুৱা 7টা বজাৰ পৰা বহে 9টা বজালৈকে। বেছি টাইম নাই, এতিয়া বন্ধ হ'বই আৰু। সেইকাৰণে মানে সোনকালে আহিব লগা হৈছে খৰদৰকৈ। সেইটোৱে কথাটো। বহুত বছৰৰ মূৰত বজাৰখন দেখা পালোঁ আজি, ভালেই লাগিল। গাঁৱলীয়া আৰু সৰু সুৰা বজাৰ আমাৰ। ঘৰত আহি পালোহি। কি চব্জি আনিলোঁ দেখুৱাই আছোঁ ৰ'ব, বেছি অনা নাই। এটা বাকী দিছোঁ আৰু দেই। কি চব্জি আনিলোঁ চোৱাহি আহা। এইবোৰ বৰশী আনিছোঁ কিনি, মানে পূৰা ৰেডিমেড। দুটা আনিছোঁ, পিকুলৈ এটা তোমালৈ এটা। এইবোৰ বেঙেনা, তিয়ঁহ, জলকীয়া, কুন্দুলি, পটল এইবোৰে আনিলোঁ আৰু চব্জি। বাকী একো নাই বজাৰত, কিনো পাব। পটলখিনি বেয়া অ' কৃষ্ণা, বাচিও নানিলোঁ আমি পটলখিনি লওঁতে। বুঢ়াটোৱে ডাইৰেক্ট দি দিলে যে। ৰুবুলৰ পৰা আনিলোঁ, ৰুবুল দাৰ পৰাই চব্জিবিলাক আনিছোঁ। বন্ধাকবিয়ে, বেঙেনাই, এয়াই চব্জি আৰু আমাৰ শুকুবৰীয়া বজাৰ। মানুহ খেলি আছে ইমান ধুনীয়াকৈ। আৰু এইটো ডাঙৰটো কি খাই আছা? জুচ খাই আছা? কোনে আনি দিলে জুচ? চাওঁ সেইফালে আমাৰ আইতা দুগৰাকীয়ে বৰশী বাই আছে। সেইয়া দেখিছে, সেইজনী এজনী আইতা, সেইজনী। এতিয়া পানী শুকাইছে যে বৰশী বালে মাছ পায় আৰু। পুঠি মাছ আহিব, গৰৈ মাছ আহিব। বৰশী বাবলৈ একদম মজাই বেলেগ আৰু। আপোনালোকে কোনে কোনে এনেকৈ বৰশী বাই পাইছে? বৰশী বাই বহুত ভাল লাগে। মই কিন্তু বৰশী বালে মাছ নাপাওঁ ইমান। আমাৰ আইতাই লগালগ ধৰি আনে একেবাৰে। এতিয়া অহা নাই ইমান আৰু, লাহে লাহে আহিব, পানী শুকাইছেহে। এইফালে এজনী আইতা আছে, দুইজনী আইতাই বহি লৈ বৰশী বাই আছে।
এতিয়া আৰু বৰশী নতুনকৈ দুটা কিনি আনিছিলোঁ, এয়া মায়ে এডাল কাটি থৈ গৈছে। ধুনু নকৰিবা, ডাইকি এডাল কাটি থৈ গৈছে, এডাল মায়ে আৰু এটা কাটিবলৈ গৈছে। মানে দুটা বৰশী আনিছিলোঁ, এই দুটা লগাব এতিয়া ডাইকিত। ভাত চাত খালোঁ, বৰশীটো পাইছিলে যে মাছ পালে আইতাহঁতে, মাও পালে মাছজনী আপোনালোকক নেদেখুৱালোঁ আৰু। এতিয়া কাৰেণ্ট নাই, মানে অলপ শুম বুলি ভাবিছিলোঁ। এহেঁতে দুইটাই চাচোন কি কৰি আছে, দুইটাই মাৰ চাদৰখন ঠিক কৰি লোৱা দেই, পিছফালে কেমেৰাত ওলাই গৈছে, বেয়া নাপাব। এহেঁতে ফটো তুলি কৰি আছে পুৰা। এই ফটো কেমেৰা সেইপিনে মাৰিছে নি? ই যে যিটো পিনে হেৰি কৰে সেইপিনে মাৰ। হাই কৈ দিয়া, ঋষি হাই কৈ দিয়া। এয়া আমাৰ ঋষিয়ে হাই কৈছে, আমাৰ ঋষিয়ে হাই কৈছে। চৰ্দি লাগি আছে আৰু অলপমান, মানে জ্বৰ জ্বৰ ভাৱটো আছে। ককায়েকৰ হেৰি কান্ধত উঠি আছে। পৰি গ'ল পৰি গ'ল পৰি গ'ল, সেইকাৰণে ভগৱানেও পেলাই দিয়ে। তেতিয়াহ'লে মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই। সকলো ভালেই থাকিব, সুস্থ সবল হৈ থাকিব। আকৌ নেক্সট ব্লগ এটাত লগ পাই আছোঁ। বাই।